নমস্কাৰ, দীপক শইকীয়া আছাম চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই চিটেট পৰীক্ষা সুবিধা হোৱাকৈ আগতে অনুষ্ঠিত হৈ যোৱা কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ লৈ আহিছোঁ। আশা কৰোঁ ভিডিঅ'টোৰ পৰা উপকৃত হ'ব। যদি ভিডিঅ'টো ভাল লাগে তেতিয়া লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। যদি চেনেলটোলৈ পোনপ্ৰথমবাৰৰ বাবে আহিছে তেতিয়া ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো ছিলেক্ট কৰি ন'টিফিকেশ্যনটো অল কৰি থ'ব, যাতে মই দিয়া প্ৰতিটো ভিডিঅ' আপোনালোকে লগে লগে পাই যায়। ঠিক আছে, ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰশ্ন নং 1, ভাষা আহৰণৰ বিষয়ে তলৰ কোনটো বাক্য শুদ্ধ? অপশ্যন ক, ভাষা আহৰণৰ কাৰণে শিশুৰ কোনো জন্মগত ক্ষমতা নাথাকে। অপশ্যন খ, শিশু এটিয়ে বিদ্যালয়লৈ যোৱাৰ পাছত ভাষা শিকে। অপশ্যন গ, প্ৰত্যেক শিশুৰে ভাষা আহৰণ কৰাৰ জন্মগত ক্ষমতা থাকে। অপশ্যন খ, শিশুৱে বিভিন্ন সমলৰ মাধ্যমেৰে ভাষা শিকে। শুদ্ধ উত্তৰ হ'ল অপশ্যন গ, প্ৰত্যেক শিশুৰে ভাষা আহৰণ কৰাৰ জন্মগত ক্ষমতা থাকে। প্ৰশ্ন নং 2, ভাষা শিকোঁতে তলৰ কোনটো আটাইতকৈ গুৰুত্বপূৰ্ণ? প্ৰশ্নটোৰ উত্তৰ মই নকোৱাৰ আগতে আপোনালোকে উত্তৰ দিবলৈ চেষ্টা কৰিব। অপশ্যন ক, TLM টিচিং লাৰ্ণিং মেটেৰিয়েলৰ ব্যৱহাৰ কৰা। অপশ্যন খ, সামাজিক আদান প্ৰদান কৰা। অপশ্যন গ, কিতাপ পঢ়া। অপশ্যন খ, নাটক বা চিনেমা চোৱা। শুদ্ধ উত্তৰ হ'ল অপশ্যন খ, সামাজিক আদান প্ৰদান কৰা। ভাষা শিকোঁতে আটাইতকৈ গুৰুত্বপূৰ্ণ দিশটো হ'ল সামাজিক আদান প্ৰদান কৰা। প্ৰশ্ন নং 3, কোনটো ভাষা আনুষ্ঠানিক পৰিৱেশত শিক্ষকৰ সহায় লৈ শিকা হয়? আপোনালোকে উত্তৰটো দিবলৈ চেষ্টা কৰিব। অপশ্যন ক, প্ৰথম ভাষা। অপশ্যন খ, দ্বিতীয় ভাষা। অপশ্যন গ, মাতৃভাষা। অপশ্যন ঘ, ঘৰুৱা ভাষা। শুদ্ধ উত্তৰ হ'ল অপশ্যন খ, দ্বিতীয় ভাষা। দ্বিতীয় ভাষাটো আনুষ্ঠানিক পৰিৱেশত শিক্ষকৰ সহায় লৈ শিকা হয়। এই কথাটো আপোনালোকে মনত ৰাখিব। পৰীক্ষাত কি প্ৰশ্ন দিয়ে কোনো ঠিক নাই, সেইবাবে আপোনালোকে মনত ৰাখি যাব কিছুমান কথা। প্ৰশ্ন নং 4, প্ৰথম মানৰ ভাষাৰ পাঠ্যপুথি এখন কবিতা আৰু গল্পৰে আৰম্ভ কৰি তাৰ পাছতে বৰ্ণমালা অন্তৰ্ভুক্ত কৰা হৈছে। এই ক্ষেত্ৰত তলৰ কোনটো পদ্ধতি ব্যৱহাৰ কৰা হৈছে? অপশ্যন ক, নিম্নৰ পৰা ঊৰ্ধ্ব বটম আপ পদ্ধতি। অপশ্যন খ, ঊৰ্ধ্বৰ পৰা নিম্ন পদ্ধতি, টপ ডাউন। অপশ্যন গ, সংগঠনাত্মক পদ্ধতি বা নিয়মানুৱৰ্তী পদ্ধতি। অপশ্যন ঘ, পাঠ্যক্ৰম আধাৰিত পদ্ধতি। শুদ্ধ উত্তৰ হ'ল অপশ্যন খ, ঊৰ্ধ্বৰ পৰা নিম্ন পদ্ধতি, টপ ডাউন। প্ৰশ্ন নং 5, ব্যাকৰণৰ সূত্ৰসমূহ শিকোৱাত গুৰুত্ব দি বিভিন্ন উদাহৰণৰ সৈতে ব্যাকৰণ শিকোৱা পদ্ধতিটো হৈছে। অপশ্যন ক, ব্যাকৰণ অনুবাদ পদ্ধতি। অপশ্যন খ, প্ৰত্যক্ষ পদ্ধতি। অপশ্যন গ, নিগমন ইণ্ডাক্টিভ পদ্ধতি। অপশ্যন ঘ, আগমন ডিডাক্টিভ পদ্ধতি। শুদ্ধ উত্তৰ হ'ল অপশ্যন ঘ, আগমন পদ্ধতি। ব্যাকৰণৰ সূত্ৰসমূহ শিকোৱাত গুৰুত্ব দি বিভিন্ন উদাহৰণৰ সৈতে ব্যাকৰণ শিকোৱা পদ্ধতিটো হৈছে আগমন পদ্ধতি, ডিডাক্টিভ।